Welcome to my channel Advanced Help. বন্ধুসকল এনআৰচিৰ যি প্ৰচেছ চলি আছে সেই প্ৰচেছত বিসংগতি থকা বুলি আৰু এই গোটেই প্ৰক্ৰিয়াটো ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংগঠনৰ অধীনত চলি থকা বুলি কৈ আছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ সাহেবে চাওক এইটো দি চেণ্টিয়েল যেটো বাতৰি কাকত নিউজ চেনেল আছে সেই চেনেলৰ পৰা এইটো আপডেট দিছে তাৰপিছত আৰু কি কৈছে আমি আপোনালোকক দেখুৱাই আছো চাওক Former Chief Minister of Assam Tarun Gogoi on Thursday claimed before the media that the entire process of NRC is being held under the supervision of Rashtriya Swayamsevak Sangh RSS. This resulting in the exclusion of the name of lakhs genuine citizens from the NRC draft. কি যেটো আমার তরুণ গগৈ সাহেব আছে সেই তরুণ গগৈ সাহেবে কি যেটো প্রেস কনফারেন্স আছে মানে এই নিউজ চ্যানেলৰ যিবিলাক মানে নিউজ সংগ্ৰহ কৰিবলৈ যায় সিহঁতৰ আগত এইবিলাক তথ্য আমাৰ তৰুণ গগৈ সাহেবে দাঙি ধৰিছে Gogoi addressing the press conference at Rajiv Bhavan in Guwahati ki Rajiv Bhavanot the press conference jogedi ei kotha janai diye ba eto byakto kore slammed the Bharatiya Janata Party of being adamant in bringing the Citizenship Amendment Bill 2016 if voted to power eto ki যেটো মানে ভোটৰ পাৱাৰৰ কাৰণে ইয়াতে ভোট ক্যাপচাৰৰ কাৰণে ইয়াতে এই এমেন্ডমেন্ট বিলটো গৃহীত কৰাৰ কাৰণে মানে গোপন চুক্তি চলি থকাৰ এটা অভিযোগ উত্থাপন কৰিছে আৰু লগতে যেটো কি 2016 যে কেব আইন আছে সেই আইনটো যাতে হিয়তে মানে কি বিজেপি চৰকাৰে যাতে আইনটো কাৰ্যকৰী কৰিব পাৰে তাৰ কাৰণে এই সমূহ প্ৰক্ৰিয়া চলি আছে আৰু অৱহেকত মানে তৰুণ গগৈ সাহেবে কি কৈছে মানে 31 জুলাই প্ৰকাশ পাবলগীয়া যি এনআৰসি will not be 100% genuine and authentic এই এনআৰসিৰ প্ৰক্ৰিয়াটো 100% genuine নহব আৰু authentication এটো genuine ভাবে নহব তো আজিৰ ভিডিওত এইখিনিতেই বাই